হেল্ল' এভৰিৱান, তো আশা কৰোঁ সকলো ভালে আছে। আমাৰ আৰু ৰাতিপুৱাৰ পৰা বেলেগ কাম নাই, খোৱা লোৱা আৰু ফুৰা। আজি পিছে দিনটো ঠিক তেনেকুৱাই হ'ল। এয়া আমি গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ বুলি। এয়া হ'ল আমাৰ মৰম লগা আইতা আৰু এয়া মা। আমাৰ আইতা পিছে বহুত কিউট দেই। আইতাহঁত কোন এদিন ভালদৰে কম দিয়ক। আৰু এয়া হ'ল আমাৰ হেণ্ডচাম ককা। আৰু আইতাহঁতৰ ঘৰত গৈ কিনে চাই আছোঁ এয়া মুৰ্গী পোৱালিৰ যুঁজ। আপোনালোকে পিছে ভাল পায়নে মুৰ্গী পোৱালি? আৰু এই জলকীয়াবিধ কোনে কোনে চিনি পাইছে কমেণ্ট এটা কৰিব। কোনে কয় এই মানুহগৰাকীৰ যে খং উঠি আছে, চাবচোন তাৰ মাজতে আকৌ হাঁহি মাৰিও দিব। এয়াহে মানুহ। আৰু তাৰপিছত ঘৰত আহি কিনে খালোঁ এয়া তিয়ঁহ। খাই বৈ আকৌ গ'লোঁ বৰমাহঁতৰ ঘৰত ফুৰিবলৈ বুলি। তাত গৈ কিনে খালোঁ একদম ঢেৰ বস্তুৰে চাহকাপ। ইমান যে শান্তিৰ নহয়। তাৰপিছত আহি কিনে গ'লোঁ আকৌ দাদাহঁতৰ ঘৰত ফ্ৰিজ চাবলৈ। এয়া হ'ল আমাৰ দিব্য বা ৰাজিলা।